নমস্কাৰ, আজি এটা এপছৰ বিষয়ে ক'ম। সেই এপছটো হৈছে ইনষ্টল বুটন আনলকাৰ। সেই এপছটো এইটো হৈছে, ইয়াত লিখা আছে টাৰ্গেট অপশ্যন হিষ্টৰী এফাৰেঞ্চ পাৰ্মিশ্যন মেনেজমেণ্ট। এই এপছটোৰ কাম এইটোৱে হৈছে যে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা যিকোনো এপছ ডাউনলোড কৰে, কিন্তু সেই এপছবোৰ পাৰ্মিশ্যন খোজে। পাৰ্মিশ্যন দিলেও আপোনালোকে সেই এপছটো চলাব নোৱাৰা হয়। কিন্তু প্লে ষ্ট'ৰত আপোনালোকে ইনষ্টল বুটন আনলকাৰ এই এপছটো আপোনালোকে ডাউনলোড কৰি লোৱাৰ পাছত ইয়াক যেতিয়া এলাউ কৰি থ'ব, তেতিয়া আপোনালোকৰ সেই প্ৰব্লেমটো নহ'ব নিজৰ মোবাইলত। গতিকে এই এপছটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। ইনষ্টল বুটন আনলকাৰ, প্লে ষ্ট'ৰলৈ যাব, মোবাইলৰ ডাটা অন কৰিব, তাত লিখিব আনষ্টল বুটন লকাৰ। ইনষ্টল বুটন আনলকাৰ, এনেকৈ এইটো ৰেড চিম্বলত আহি গৈছে, তাত ক্লিক কৰিব। 1 মিলিয়ন ইয়াৰ ডাউনলোডছ, 4.8 ৰেটিংছ আছে। এই পাৰ্মিশ্যন যিমানখিনি থাকিব আপোনালোকে এলাউ কৰিব পাৰিব এই এপছটোৰ যোগেদি। ৰিড মৰলৈ যেতিয়া আপোনালোকে যাব, তেতিয়া আপোনালোকে সকলো ফিচাৰ্ছ জানিব। 15 আগষ্ট 2017 ইয়াক আপডেট কৰা হৈছে। এই এপছটোৰ কাম এয়াই হৈছে যে আপোনালোকে যিকোনো প্লে ষ্ট'ৰ এপছ, গেমছ বা যিকোনো এপছ হওক, আপোনালোকে বিনা সংকোচে চলাব পাৰিব এই এপছটো ডাউনলোড কৰি ইনষ্টল কৰি লোৱাৰ পাছত নিজৰ মোবাইলত। কিন্তু কিছুমান ছেটিংছ কৰিব লাগিব, সেই ছেটিংছসমূহ মই কৈ দিছোঁ। ইনষ্টল বুটন আনলকাৰ এপটো আপোনালোকে অ'পেন কৰিব। অ'পেন কৰি ৰেড চিম্বলত যিটো এনেকৈ অফ থাকিব, সেইটো ইয়াত আপোনালোকে অন কৰিব। অন কৰি লৈ অন কৰাৰ পাছত মই মোবাইলৰ ডাটাটো অফ কৰিছোঁ। অন কৰি লোৱাৰ পাছত আপোনালোকে মই পুনৰ অফ কৰিম, তাৰপিছত অন কৰিম। অন কৰি যাব লাগিব, ছেটিংছলৈ যাব লাগিব। ছেটিংছত যাব, মোবাইলৰ যিটো ছেটিংছ হয় ছেটিংছত যাব, তাৰপাছত যাব এপ্লিকেশ্যনৰ পাছত এপ্লিকেশ্যন মেনেজাৰত যাব। এপ্লিকেশ্যন মেনেজাৰত গৈ আপোনালোকে যি এপছটো মই কথা কৈ আছোঁ সেই এপছটো উলিয়াব। ইনষ্টল বুটন আনলকাৰ তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত ন' পাৰ্মিশ্যন এলাউড আছে, তাত ক্লিক কৰিব। ক্লিক কৰি ষ্ট'ৰেজ বুলি আছে, তাত অন কৰি দিব। এনেদৰে অন কৰি দিয়াৰ পাছত আকৌ বেকলৈ আহিব, বেক আহিব। বেক অহাৰ পাছত আপোনালোকে যিকোনো এপছ এটা, যিটো এপছ আপোনালোকৰ শ্ব' নকৰে নিজৰ মোবাইলত, বহুতখিনি আপোনালোকক পাৰ্মিশ্যন লাগে, সেই এপছটো অ'পেন কৰি চাব, অ'পেন হ'ব। মোৰ এটা এপছ বৰ্তমান মই ইনষ্টল কৰিছিলোঁ প্লে ষ্ট'ৰৰ পৰা, কিন্তু শ্ব' হোৱা নাছিল। সেই এপছটো মই আপোনালোকক শ্ব' কৰি দেখুৱাইছোঁ। ফটোশ্বপ এক্সপ্ৰেছ এপছ সেইটো মই অ'পেন কৰিছোঁ। এয়া দেখিছে অ'পেন হৈছে, আৰু অ'পেন হৈছে সকলোখিনি। কিন্তু প্ৰথমতে মোৰ অ'পেন হোৱা নাছিল এই এপছটো। গতিকে এই ইনষ্টল বুটন আনলকাৰ এপছটো আপোনালোকে প্ৰথমে অ'পেন কৰিব। তাৰপিছত ইয়াত যেতিয়া হোৱাইট কালাৰ হৈ থাকিব, তাত এনেকৈ ক্লিক কৰি ৰেড কালাৰ যেতিয়া হৈ যাব, তেতিয়া আপোনালোকে ধুনীয়াকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰিব। আৰু সকলো পাৰ্মিশ্যন ই আনলকাৰ কৰি ৰাখে। এই এপছটোৰ সহায়ত আপোনালোকে যিকোনো প্লে ষ্ট'ৰ এপছ অনায়াসে ডাউনলোড কৰিব পাৰিব আৰু চলাব পাৰিব। এই এপছটোৰ বিষয়ে আজিলৈ ক'লোঁ, আৰু এই এপছটো যদি আপোনালোকে ব্যৱহাৰ কৰি ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।